নমস্কাৰ, মই চন্দন কুমাৰ নাথ। এটি বিশেষ অনুৰোধ যে আগন্তুক জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে আমাৰ মাজলৈকে আহি আছে। যিসকল জুবিন অনুৰাগী আছে বা যিসকলে ফিল্মখন চাবলৈ যাব, আপোনালোকে কাইণ্ডলি প্লিজ ভিডিঅ' বা তেনেকৈ ফটো মাৰি কিনে ষ্টেটাছত নলগাই যেন। কাৰণ চাওক, আগতে যেতিয়া জুবিন গাৰ্গে ফিল্ম ওলাইছিলে তেতিয়া বহুতো এনেকুৱা কণ্ট্ৰভাৰ্চি হৈছিলে। আপোনালোকৰ মাজত বহুতে ছ'চিয়েল মিডিয়াত দিছিলে বা ভিডিঅ' দিছিলে। তেতিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেতিয়া এইবিলাকৰ কথা কৈছিলে যে দিব নালাগে। একচুৱেলি হয়, কাৰণ চাওক, এনেকৈ যেতিয়া ফটো বা ষ্টেটাছ লগাই কিনে ভিডিঅ' বনাই কিনে ছ'চিয়েল মিডিয়াত বা ইউটিউবত আপলোড দিয়া হয়, তেতিয়া ফিল্মখনলৈ জড়িত কলা কুশলীবিলাকৰ কষ্টখিনি অধলে যোৱা যেন লাগে, হয়নে নহয়? গতিকে এখন শিক্ষিত সমাজত বসবাস কৰা হিচাপে এইখিনি আমাৰ সকলোৰে দায়িত্ব যে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো আগুৱাই লৈ যোৱা, যিটো আমাৰ জুবিন গাৰ্গৰ সপোন আছিলে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকলৈকে এইটো অনুৰোধ থাকিব যে যিসকলে চাবলৈ যাব, যাওক, আপোনালোকে চাব লাগিব, আমি চাব লাগিব, ময়ো চাব যাম। কিন্তু কাইণ্ডলি প্লিজ এইবিলাক কাম কৰাৰ পৰা সদায় দূৰত। কাৰণ এতিয়া তেওঁ যিহেতু আমাৰ মাজত নাই, গতিকে তেওঁ বিদেশী আত্মাক আমি সন্মান জনাব লাগে। আৰু এটাই কথা যে দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম, দৌৰি দৌৰি যাম, ৰৈ ৰৈ বিনালে চাম, আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো আমি এনেকৈ আগুৱাই লৈ যাব লাগিব। জয় জুবিন দা।